হেল্ল' এভৰিৱান, কি খবৰ? আহক আজি চাওঁ শ্বিলঙৰ কিছুমান লোকেল ফল মূল আৰু ফুল। আৰু মই আছোঁ এতিয়া পুলিচ বজাৰত। এয়া হ'ল কং, তেওঁ বিক্ৰী কৰি আছিলে নগা টেঙা, মিৰিকা টেঙা, ৰাবাব টেঙা, কমলা, নুনি, সকলোবোৰ লোকেল ফল মূল। আৰু ইয়াত মিৰিকা টেঙা বহুত বেছি বিক্ৰী কৰিছিল, আৰু মই যিহেতু টেঙা খাই খুবেই ভাল পাওঁ সেইবাবে ময়ো ল'লোঁ নগা টেঙাৰ এটা পেকেট। আৰু ইয়াৰ পিছতে আমি আগবাঢ়িলোঁ ফুল চাবলৈ। আৰু যিহেতু এতিয়া বহাগৰ বতৰ, খুব ধুনীয়া ধুনীয়া ফল ফুল এইবোৰ ওলাইছে। আৰু ইয়াত আছিল অৰ্কিড, যিকেইটা বহুত ধুনীয়া কালাৰ আছিল, কিন্তু দাম 2200 টকীয়া আছিলে। আৰু ইয়াৰ পিছতে আমি গ'লোঁ আৰু এখন দোকানলৈ। ইয়াত বিভুৱে পচন্দ কৰিলে হোৱাইট, আৰু মই পচন্দ কৰিলোঁ ব্লু কালাৰ ছিজনেল ফুল। আৰু এয়া হৈছে অৰ্কিড, যিটো পিংক কালাৰ আছিল, খুব ধুনীয়া কালাৰ আছিলে। আৰু এয়া হৈছে পুলিচ বজাৰৰ ভিতৰৰ দৃশ্য। যিহেতু এতিয়া বহাগৰ বতৰ, ইমান ধুনীয়া হৈ আছে পুলিচ বজাৰখন চাবলৈ। যদি আপোনালোকে আহে তেনেহ'লে চাব পাৰে।